ৰাইট কেনেবা যাওঁ আৰু সুবিধাৰে খাওঁ। দাদা খাবলৈ কিবা পাম না? অঁ খাবলৈ আছে এইটো চাই ল'ব। কি মেনুখন খাব দিছে? जली ना तेरी भी जली ना কি মেনুখন খাব দিছে? নহয় মেনুখনত লিখা আছে কি কি খাব ক'ব। মই ইংলিছত আছোঁ কি কৰোঁ বে। দাদা মই অসমত থাকোঁ না, অসমীয়াহে জানো, ইংলিছ ভালদৰে নাজানো। নাচোঁ কি কৰোঁ এতিয়া, ইয়াতে বেলবনে গ'লে ইংলিছখিনি সুধিলোঁ এতিয়া কোনটো বা কি এইটো কি বা লেখছি 220 টকা এতিয়া সুধিলোঁ। দাদা মইতো এতিয়া অসমতে থাকোঁ ন, অসমীয়া এতিয়া ভালদৰে কওঁ আৰু ইংলিছটো ইমান এটা বাহিৰৰ কাৰণে ইংলিছটো ইমান এটা নকওঁ। তুমিয়ে কৈ দিয়া মই ক'বাইছে নাই ইংলিছ, অসমীয়া হ'লে মই কৈ দিলোঁ এতিয়া অসমীয়া মেনু নাই নহয়, এইটো কি হ'ব? অসমীয়াটো মানে আমাৰ ইংলিছতে আছে আপোনাৰ। এইটো 1 নম্বৰটো কি হ'ব? এইটো আপোনাৰ ৰামেনে হ'ব, এইটো নুডলছ আছে, ম'ম' আছে। আপোনাক কি লাগিছিলে বা? মই এতিয়া ভাত খাবহে আহিছিলোঁ। এইখন ভাতৰ হোটেল হয়, এইখন আপোনাৰ ৰেষ্টুৰেণ্ট হয়, ইয়াতে আপোনাৰ চাওমিন নুডলছ এইবিলাক পাব। ম'ম'ই দি দিয়ক, পৰ্ক ম'ম' হ'ব না? হৈ যাব দাদা, হৈ যাব ঠিক আছে। কেইটকামান হ'ব নো? এইটো আপোনাৰ 100 হ'ব। এই 80 টকা ল'ব দিয়ক আৰু কিয় ইমান লাগি এই নোৱাৰি দাদা, কমাব নোৱাৰি। 80 টকা ল'ব দিয়ক আৰু ইমান লাগি থাকব নাই নোৱাৰি, চিকেন ম'ম'টো আপোনাৰ 100 টকাই ল'ব মানে। বহুত দাম হয় দাদা, এই 80 টকা ল'ব দিয়ক। এইখন হয় দিয়ক, দিয়ক দাদা 80টো নোৱাৰিম। দিয়ক 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 আৰু কি আৰু উপায় নাই আৰু খাদ্য বস্তু খানা বস্তু খাব। ঠিক আছে আপুনি বহি ল'ব পাৰিব, আপোনাক দি দিম, অলপ ৰখি দিব। কি বস্তু বা খাব চাব নৰি, পিঠা খাব চাব নৰি, কি বা এইবিলাক পিঠা দোকানত নায়ে বনাই নিয়ে, কল চলো আছে নেকি? আইচক্ৰীম চাইচক্ৰীম হ'ব পাৰে। দাদা ক'তটো হ'ল না? আপোনাৰতো বনাই আছে। ঠিক আছে দিয়া হ'ব দে।